আপুনি ঘৰ বনাবৰ বাবে পৰিকল্পনা কৰিছে নেকি? ঘৰৰ দৰ্জা অথবা খিৰিকী ডিজাইন উন্নত হোৱা বিচাৰিছে নেকি? ডিজাইন অনুপাতে বৰ্ধিত বাজেটক লৈ আপুনি চিন্তিত নেকি? দৰ্জা খিৰিকী আদিৰ ডিজাইনৰ বাবে মিস্ত্ৰীয়ে অধিক ধন বিচাৰিছে নেকি? তেন্তে আপোনাৰ কাৰণে আছে এটি সুখবৰ। দুৱাৰ খিৰিকী বা আন কাঠ সামগ্ৰীৰ মনোমোহা ডিজাইন এতিয়া আপোনাৰ হাতৰ মুঠিত। যিকোনো ডিজাইন পাব কম সময়ত কম দামতে। হয়, আপোনাৰ পছন্দৰ ডিজাইন কম্পিউটাৰত পছন্দ কৰাৰ 5 মিনিটৰ ভিতৰত সাজু আপোনাৰ পছন্দৰ ডিজাইন। যি ডিজাইন কাটিবলৈ ইমান দিনে মিস্ত্ৰীৰ লাগিছিল 10ৰ পৰা 15 দিন, ঠিক সেই ডিজাইন হৈ উঠিব মাত্ৰ 5ৰ পৰা 10 মিনিটতে। হুজাই জিলাৰ ডবকাত ইছলাম উদ্দিন নামৰ মিস্ত্ৰীজনে স্থাপন কৰিছে কেইবাটাও বিশেষ মেচিন। এই মেচিন কেইটাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত সাজি দিব পাৰে আপোনাৰ পছন্দৰ দৰ্জা খিৰিকী বা আন সামগ্ৰীৰ সুন্দৰ ডিজাইন। কাঠৰ কামক বৃত্তি হিচাপে লোৱা মিস্ত্ৰীসকলক সহায় কৰিবলৈও সাজু ইছলাম উদ্দিন। যদি কোনো কাঠ মিস্ত্ৰীয়ে কম সময়ৰ ভিতৰত ডিজাইন প্ৰস্তুত কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে ইছলাম উদ্দিনৰ সৈতে। যদি কোনো মিস্ত্ৰীয়ে এনেধৰণৰ মেচিন ক্ৰয় কৰিব বিচাৰে তেন্তে দিল্লী অথবা কলকাতালৈ নগৈ ইছলাম উদ্দিনৰ পৰাই কিনিব পাৰিব এনে মেচিনসমূহ। ইছলাম উদ্দিনৰ যোগাযোগৰ নম্বৰ হৈছে 9864544324। আপুনিও যদি আকৰ্ষণীয় ডিজাইনৰ এখন আটকধুনীয়া ঘৰ সাজিব খোজে তেন্তে এবাৰ যোগাযোগ কৰক ইছলাম উদ্দিনৰ সৈতে। হুজাই জিলাত এই ক্ষেত্ৰত বিপ্লৱ আনিব ইছলাম উদ্দিনৰ এই মেচিনবোৰে। চাওক, মই প্ৰথমে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আপোনালোকৰ জৰিয়তে মই লাইফত দিছিলোঁ আপোনালোকক ধন্যবাদ, আপোনালোকক ডবকা লাইফক। আৰু এতিয়া মই আৰু উন্নত ধৰণৰ কাম কাজ কৰি আছোঁ, উন্নত ধৰণৰ আমি মেচিন আনিছোঁ, উন্নত ধৰণৰ কাম কৰি আছোঁ। আৰু মোক ৰাইজে বহুত ফোন কৰিছে। মানুহৰ ফোন কৰাৰ হেৰিত মই গম পাইছোঁ যে মানুহে এইবিলাক বস্তুৰ কাৰণে বহুত কষ্টত আছে। আৰু সেই কষ্টৰ বিনিময়ে মই এইবিলাক বস্তু আনি পেলাই মানুহক সহায় কৰিবলৈ বিচাৰিছোঁ যে কম সময়ৰ ভিতৰত কম টাইমৰ ভিতৰত মানুহে বস্তু পায়। এটা ডিজাইন কাটোতে আপোনাৰ মিস্ত্ৰী লাগে 15 দিন 20 দিন, আমাৰ ইয়াত 10 মিনিট 15 মিনিট 20 মিনিট ইয়াৰ ভিতৰত হৈ যায়। সেইটোৰ কাৰণে মানুহে সময় বহুতখিনি ৰেহাই পালে। ইয়াৰ পিছত আপোনাৰ ধুনীয়া ডিজাইন, যিকোনো ডিজাইন হওক, আপোনাৰ 2D হওক 3D হওক, যিকোনো ডিজাইন হওক আমি সোনকালে কাম কৰিব দিব পাৰোঁ। আৰু আপোনালোকৰ মাধ্যমত যিমান মানুহে আমাক ফোন কৰিছে আৰু মানুহে ধন্যবাদ দিছে, সেই ধন্যবাদটো মই জ্ঞাপন কৰিছোঁ আৰু চবক শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত নতুন মেচিন, বহুত ধৰণৰ মেচিন আছে। ফাৰ্নিচাৰৰ যিকোনো মেচিন, মানে যি ধৰণৰ ফাৰ্নিচাৰৰ কাম কৰা মেচিন, আপোনাৰ ৰান্দা মেচিন, প্লেনাৰ, আপোনাৰ বিন্দা কৰা মেচিন, আপোনাৰ CNC ৰডাৰ ডিজাইন কটা মেচিন, এইবিলাক আৰু নতুন উন্নত ধৰণৰ মেচিন আহিছে। সেইটো কাৰণে আমি আৰু উন্নত ধৰণৰ কাম কৰিব পাৰিছোঁ। আমাৰতো মানুহ আহিলে চাহ একাপ খালে ইফালে বহি বছ ইয়াৰ ভিতৰত মই কালি লাইনটো থাকিলে মই কামটো কৰি দিব পাৰোঁ। আমাৰ ইয়াত মানে বহুত ল'ৰা আহিছে, মোৰ ভিডিঅ'টো চাই পেলাই বহুত ল'ৰাই ফোন কৰিছে। মই ইহঁতক কাম দিছোঁ, কাম কৰিবলৈ সুবিধা দিছোঁ। আৰু যদি কোনোবা এনেকুৱা কাম কৰা ল'ৰাবিলাক থাকে তেতিয়াহ'লে মোৰ তাত যোগাযোগ কৰিলে কাম কৰিব পাৰিব, কাষ্টমাৰ পাব জ্ঞান। আৰু কোনো মানুহে যদি প্ৰশিক্ষণ ল'বলৈ ইচ্ছা আছে কম্পিউটাৰ, এইটোৱে পাৰিব, কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া হয়। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।